Hello viewers, মোৰ নাম অংকিত শইকীয়া আৰু স্বাগতম জনাইছো আপোনালোকক আমাৰ চলৈ। আজি মই আপোনালোকক দেখুৱাম অসমীয়া জিম আৰু ল'ৰাৰ ওপৰত। Yes, the story of an Assamese Jimaru boy. So guys, light, camera, action. Oi. তো জিম যোৱা কিমান দিন হ'ল? হ'ল আৰু বছৰমান। ময়ো যাব লাগিছিল বুজিছনে? হাত চাতবিলাক ক্ষীণাই গৈছে আৰু পেটটো অলপ ওলাইছে। কি কৰোঁ কেনেকৈ কৰোঁ কচোন? ওচৰতে জিমটা আছে, মই যোনটোত যাওঁ। বল ওলা ৰাতিপুৱা। অঁ ৰাতিপুৱা কেইটাত? মই কিন্তু ডেডিকেটেড বাৰু এইবিলাকত যাব পাৰিবি ন? অঁ পাৰিবি ভালকৈ খাবি আৰু জিমটো মাৰি দিবি। আহিব নহয় এইবিলাক? আহিব। ছোৱালী পতা মেইন জেগা কিন্তু এইটোৱে দেই। বঢ়িয়া। বল বল। এই ফাষ্টফুডটো এৰিব লাগিব দেই। মই ডেইলি ফাষ্টফুডত খাওঁ 100 টকা। এইটো লিখি থওঁ কেলা বহুত টকা যায়। তাৰ জেগাত যদি কণী 3টা খাওঁ 30 টকাহে যাব। আৰু দেখোন এই পইচা থাকিব দেখোন। ফ্ৰুট জুচ এগিলাছ খাব পাৰিম, সেইটোও লিখি থওঁ ৰ। চিগাৰেটটো ঘপককৈ এৰিলে কেঞ্চাৰ হৈ যাব পাৰে দেই। আগতে 10টা খাইছিলোঁ, এতিয়া 2টামানকৈ খাব লাগিব। লিখি থওঁ এইটো হিচাপত, নহ'লে জীৱন শেষ। ফেচবুকতো ষ্টেটাছ এটা দি দিওঁ বঢ়িয়াকৈ ফিটনেছ জাৰ্ণি ষ্টাৰ্টছ। বঢ়িয়া, এতিয়াই চবেই গম পাব। ইনষ্টাতো দিব পাৰোঁ কিবা এটা, বায়'তে দি দিওঁ ফিটনেছ ফ্ৰিক বুলি। মজা। এতিয়া চবেই দেখি গম পাব যে জিম গৈ আছোঁ। বঢ়িয়া। আৰু লিখি থওঁ ডাঙৰকৈ ন' পেইন ন' গেইন। এতিয়া চাব মোৰ বডি ৰাইজে। এইখন মজাকৈ ইয়াত লগাই লওঁ, পিছত তেতিয়াহে ৱাল ভাঙি দিম গোচা মাৰি। জয় চলমান। দেওবাৰে খালি মদটো খাবই লাগিব, সেইটো এৰিব নোৱাৰি কিন্তু। এইখন ৱালত দেখোন পোষ্টাৰ কেইখনমান লগাব ফিটনেছ ৰিলেটেড। যা ভাই বন্ধু চিগাৰেট, এই 7 বছৰ সম্বন্ধ আজি ভাঙিব লাগিব। পেলাই দিম আৰু তোক। বিদায় গোলফ্লেক। গোলফ্লেক নাখাওঁ। ভিভালা বিকাশ, ভিভালা ফ্লেক। আজিৰ পৰা কেলা বিষ্ণুজে জিমাৰো বয়। মজাকৈ ফটো মাৰি লওঁ, কেলা বডি দেখিব ৰাইজে এতিয়া। ঐ শুন না, মোক ফটো এটা উঠাই দে না। মই মানে জিম গৈ আছোঁতো, অলপ লাগে না পিছত বিফৰ আফটাৰ দিবলৈ। চা এতিয়া এনেকৈ ল'বি, বেছি মাৰিব নালাগে, 100 বাৰ মাৰিবি। অকল 100 বাৰ? আগতে দেখোন মই সদায় এনেকৈ মাৰোঁ। ফুটবল সৰুতে কিমান কৰিলোঁ। এইবোৰ ফকতীয়া কৰি থাক, মাৰ 1 ৰ ফাটি আছে 2 3 বৰ বেয়াকৈ দিলে দেই। আয়ো মই আহিছোঁ খোজকাঢ়িবলৈ। য়েছ আয়া বৰ বেয়া দিলে দেই। কঁকাল হাগিবলৈ কষ্ট হৈ গৈছে। কিন্তু বডিটোতো বনাবই লাগিব। যাওঁ আৰু যেনে তেনে। তই জিম চিম নাযাৱ নেকি? অলপ বডি চডি বনাই। কিমান আৰু এনেকৈ থাকিবি? মন নাই নেকি? জিমটো জইন কৰ। মোক দেখিছ নাই? স্বাস্থ্য নহ'লে একো নাই আকৌ দেই। বডি চডি বনা অলপ। মই জিমটো গৈ আছোঁ। বনিছে কিন্তু দেই। কেইদিনমান পিছত কম এনজয় লাগিবনে? ব'ল চিগাৰেট এটা ফুকি আহোঁ। চিগাৰেট? তই পগলা হ'লি নেকি? জিম যোৱা মানুহক চিগাৰেটৰ কথা ক'ব আহিছ? এইটো লগৰ বুলি মৰা নাই বুজিছ?
চিগাৰেট চবতকৈ কিন্তু বেয়া বস্তু দেই জিমৰ কাৰণে এৰি দে বুজিছ এইবোৰ শুকাই যাব মৰি থাকিবি বুজিছ আৰু মোক যে তই ভুলতো চিগাৰেটৰ কথা নকবি মোৰ নিচিনা বডি বনাবলৈ হ'লে এইবোৰ চিগাৰেট টিকেট খাই নহ'ব মৰি যাবি কৈ দিছোঁ এই বডিটো বনাবলৈ বৰ কষ্ট হৈছে বুজিছে নোলাই আছোঁ সেই আপুনি নাজানে হে আপুনি এটা কাম কৰক কওকচোন শুনক আপুনি নাপতোল খোলক নাপতোলত আপুনি এনেকুৱা ইমানমান চাইজৰ ছাপ্লিমেণ্ট পাব লগতে আপুনি হুই এটা ল'ব হুই এটা লৈ ৰাতিপুৱা 2 চামুচকৈ মাৰক গাখীৰৰ লগত গৰম গাখীৰ লগত তাৰপিছত আপোনাৰ বডিটো এইফালে চাওক এইফালে গুপকৈ বাঢ়িব আৰু এইফালে তলফালেও বাঢ়িব ঘাপকৈ বাঢ়িব আৰু এইফালেও গুপ ঘাপ বাঢ়িব আৰু এইবোৰ পূৰা বাঢ়িব বুজিছে নাই মোক চাওক আজিকালি বুজিছ মোৰ পুৰণা টি চাৰ্টবিলাক নোসোমোৱাই হ'ল সেইকাৰণে এইবোৰ লুজ চাৰ্ট লগাবলগীয়া হৈছে আৰু এই ক্লাছত সোমাব নোৱাৰিলোঁ ক্লাছ যোৱাই বাদ দি দিছোঁ দৰ্জাবিলাক সৰুটো বডিটো ডাঙৰ হৈ গ'ল না তই নুবুজাবি ক্লাছ চাছবোৰৰ কাৰণে জিম মাৰিবলৈ সময়ে নাই তই এটা কাম কৰ তই ৰাতিপুৱা গা ধুব যাওঁ গাটো সদায় ধুৱ চাগে দেখাত লাগে বাৰু বাকেট দুটা ল'বি হা এনেকৈ 5-7 মান মাৰিবি তাৰপিছত তোৰ হৈ যাব এইবোৰ অল্টাৰনেট ৱেজ না 45, 76, 54 চবজি ইমান দাম বাঢ়িলে আহা তুমি নাজানা হে দাম নহয়তো কেলৰিজ খুৰা ঢুকাই গ'ল বে আৰে ঢুকাবই না মই জানিছিলো না এক্সাৰচাইজ কৰে না য়োগা কৰে না জিম যায় আৰে ঢুকাবইতো কাৰ এক্সিডেণ্টতহে মৰিছে চাইকেল চলোৱা হ'লেতো নমৰে না ঐ ডমিন'জ যাওঁ নেকি ডমিন'জ এইবোৰ পিজ্জা চিজ্জা নাখাবি দেই বহুত ফেটছ থাকে ইয়াক খোৱা ইয়াকহে দৰকাৰ ঐ তই ৰহ গাৰ্লফ্ৰেণ্ডে মাতিছে কি গাৰ্লফ্ৰেণ্ডে মাতিছে তই সদায় লগ কৰ ঐ বেছি লগ নকৰিবি বুজিছ ক্ষীণাই যাবি বুজি ল এতিয়াও টাইম আছে ঐ তইচোন অকল বাইচেপে মাৰি থাক বাকী যি আহক নাহক হাতটো মেইন বুজিছা আৰু ইমান সাজি কাচি কেলৈ আহিছ চবতে লুকছ মেটাৰ কৰে আজিকালি যিয়ে নহওক আজি লেগ দেখে আছিলে চল্টাৰ মাৰিছ যে আজি নোৱাৰিছোঁ বহুত বিষায় কেইটা বাজিলেনো ভাৰেই নাপালোঁ দেখোন বাদ দে আৰু কিমান যামনো কিমান বডি বনাম শুয়ে লওঁ অলপ হেল্ল' জিম আজি দেখোন মোৰ গাটো বৰ এটা ভাল লগা নাই জ্বৰ লাগি আছে আজি নাযাওঁ নেকি তই যা আৰু জিমটোনো কি যাম আৰু লাভটো দেখোন একো হোৱাই নাই এক্সাম পিছত যাব লাগিব এক্সাম শেষৰ পিছত পূৰা মাৰিম পূৰা বনাব লাগিব ঐ এই জিমটো পিছবেলা যাওঁ নেকি ৰাতিপুৱা মানে অলপ প্ৰব্লেম হৈ গৈছে পাৰি নেকি পিছবেলা কিবা এটা মিলাচোন হেল্ল' মই মানে ক্লাছৰ পৰা আহি অলপ আগত পাইছোঁহে অলপ শুইছোঁ বুজিছা বৰ ধুনীয়া টোপনি এটা আহিছে আমাকতো জানাই আৰু এইকেইদিন চাই ইমান এছাইনমেণ্ট দিছে তাকে নক'বা আৰু তুমি যোৱা নহ'লে বুজিছা মোৰ আজি নহ'বই আৰু মানে কি হ'ল জানা মই ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট এটা ল'লোঁ মানে অলপ দাঁত বিষাই আছে তই যে এটা গেম খেলি আছ জিম নাযাওঁ নেকি নকবি আৰু বুজিছ ডিপাৰ্টমেণ্টে বহুত প্ৰেছাৰ দিছে ইমান দেৰিলৈকে ক্লাছ তেতিয়ানো কেনেকৈ যাম আৰু টাইম পোৱা নাই একদম টাইম পোৱা নাই ইমান প্ৰেছাৰ তাতে আকৌ লাষ্ট চেম ন হ'ব দে হ'ব দে যা
মামান যোৱাই নাই নহয় একো নহয় দে এটা খালে খাই দিওঁ এনে এটা খালে একো নহয়তো So viewers, ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এতিয়ালৈকে যদি আপোনালোকে আমাৰ ফেচবুক বা ইনষ্টাগ্ৰাম পেজখন লাইক কৰা নাই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আমাৰ বিভিন্ন ধৰণৰ আপডেটবিলাকৰ কাৰণে আপোনালোকে আমাৰ ফেচবুক বা ইনষ্টা পেজখন লাইক কৰিব পাৰে ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আপোনালোকৰ যদি কিবা আইডিয়া থাকে বা আমাক কিবা ধৰণৰ কথা ক'বলৈ থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড প্ৰেছ দ্য বেল আইকন আৰু এটা কথা কৈছোঁ আমাৰ এজন ল'ৰাই আনএক্সপ্ল'ৰ্ড নৰ্থ ইষ্ট বুলি এটা চেনেল খুলিছে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাব পাৰে নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ নেদেখা জেগা আপোনালোকে দেখিবলৈ পাব এণ্ড ইটছ শ্বকিং